বিহপুৰীয়া আৰক্ষীৰ বৃহৎ সাফল্য দিন দুপৰতে সৰবৰাহ হয় কাৰ্টুনে অৰুণাচলী সুৰা আজি দিনৰ ভাগত বিহপুৰীয়া চহৰৰ মাজে পাৰ হৈছিল বহু পৰিমাণৰ অৰুণাচলী সুৰা বিহপুৰীয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত গোপন অনুসন্ধানত জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ইয়াৰ আগতো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ নেতৃত্বত ড্ৰাগছ গাঞ্জা আদি নিচাযুক্ত বহু সামগ্ৰী জব্দ কৰা সংবাদ মাধ্যমত প্ৰচাৰ হৈছে আজি দুপৰীয়া AS07 AC 4734 নম্বৰৰ এখন ৰঙা মেজিক গাড়ীত সৰবৰাহ কৰা অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় বিহপুৰীয়া আৰক্ষী অৰুণাচলী সুৰাখিনি সত্ৰনগৰীৰ মাজুলীলৈ নিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে জব্দকৃত অৰুণাচলী সুৰাখিনি কৃষ্ণনাথ নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে এতিয়া আইনে কি ব্যৱস্থা ল'ব সেয়া সময়তহে লক্ষণীয় হ'ব এইফালি সোমাই পথালি পাহাই দি সোমাই আগতো কিমান দিনৰ পৰা কৰি আছে মই কৰি পোৱা নাই এইটো মোৰ চতুৰ্বৰাটো বেমাৰ হৈ আছে বুলি মোক মানুহ টানিব লাগে বুলি মোক পঠিয়াই দিলে কোনে পঠিয়ালে কৃষ্ণনাথ কোন হয় কৃষ্ণনাথ পকা ক'ৰ হয় বাগৰা তোৰ গাড়ীতেতো মদ বুলি গম পোৱা নাছিলি নেকি মোক তাত ৰখাই নাই সিহঁতে লুট কৰি দিলে লুট কৰা নহয় মই আজিলৈকে টানি পোৱা নাই মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে এইটো দিনৰ কাৰণে আজিৰা সিহঁতক খোৱাবলৈ মোৰ হ'ব দে